মই মানে মাজুলীত সব বস্তু ভাল পাওঁ, এই হাৰ্ডক'ৰ বস্তুটো বেয়া পাওঁ। এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ। He cannot be. He cannot be God. Right. এইটো বুদ্ধিজীৱত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেটা বুদ্ধই কয় যে আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা আনি চ' এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। চ' ডোন্ট চে প্ৰভু ঈশ্বৰ। Yes, you respect. Right? You respect me. Don't say that. যেটা মোক খং উঠে। এই প্ৰভু ঈশ্বৰ এইবিলাক নাই, এইবিলাক হিন্দুইজমতো নাই, ক'তো নাই। আমাৰ মই এটা কথা কওঁ, ইয়াত কৃষ্ণ ভগৱান নহয়, তেওঁ কেতিয়া ভগৱান নাছিলে, he was a man. আৰু এটা কথা কম নেকি? সেইটো ইয়াত নকওঁ বাৰু, ইয়াত ক'লে দিগদাৰ হ'ব আৰু। যেতিয়া বুদ্ধই কয় যে আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা আনি চ' এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। মই মানে মাজুলীত সব বস্তু ভাল পাওঁ, এই হাৰ্ডক'ৰ বস্তুটো বেয়া পাওঁ। আৰু মই যিটো বেয়া পাওঁ ডাইৰেক্টলি কওঁ। এই আপুনি বহুত আগৰ পৰা আৰম্ভ কৰিছে, মানে টাইম নাখাব। It's 12. ৰাম, মোক সেইবিলাক নালাগে, আজি কামটো কৰক, বছ খতম কৰক। Be precise.